শিল্পীগৰাকীক মৰম যাচিব বিচাৰিছোঁ অসমৰ স্বাভিমান এখনি ফুলাম গামোচাৰে আৰু গামোচাখন প্ৰদান কৰিব প্ৰাঞ্জল শৰ্মা ডাঙৰীয়াই। আৰু এটি ফুলাম জাপি তেখেতক প্ৰদান কৰিব দীপাংকৰ বৰুৱা ডাঙৰীয়াই। ৰঙালী ওলগ জনাই মই উড়িষ্যাৰ এটি গীত সম্বলপুৰী গীত আপোনালোকে ইমান মৰম দিলে এটা বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু বিজয়ানন্দ চাবুৱে কৰা উড়িষ্যাৰ তেখেত ছত্তীশগড়ৰ আৰু প্ৰথম কুম্ভীৰে লিখিছিলে গীতটোত আৰু কিৰণ দাস ফিমেল কিৰণ দাসে গাইছিলে আৰু ডিৰেকশ্যন কৰিছিলে আমাৰ শচীন বৰুৱা আমাৰ অসমৰে একেলগে নাচো আপোনালোকৰ পৰা বিদায় লওঁ এইটো গীতৰ পিছতে আৰু এটা জোৰকৈ আপোনালোকে নিজৰ কাৰণে এটা হাত চাপৰি দিলে ভাল লাগিব আচলতে ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ ধুনীয়া পৰিৱেশ আপোনালোকৰ ইয়াত প্ৰাঞ্জল দাক ধন্যবাদ অনুষ্ঠানৰ বাকী কৰ্মকৰ্তাসকলৰ নাম নাজানো সকলোকে বহুত বহুত ধন্যবাদ ইমান সুন্দৰ অনুষ্ঠান আপোনালোকে ইমান সুন্দৰ গাঁওখনলৈ মতাৰ বাবে এটা জোৰকৈ হাত চাপৰি প্ৰাঞ্জল দাৰ কাৰণে এটা জোৰকৈ হাত চাপৰি দিব লাগে হয়নে প্ৰাঞ্জল দাই দুলহন বনাবি কিন্তু নাচিব লাগিব হ'বনে ধন্যবাদ সকলোলৈকে ৰঙালীবোৰ আকৌ লগ জনাইছোঁ সকলোকে শেষৰটো গীত গাইছিলোঁ
Say